Hello everyone, welcome back to my YouTube channel. My name is Happy World. আৰু মই মাইনে আপোনালোকক মোৰ YouTube চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া গৈ আছোঁ অম্বুবাচী মেলালৈ। আৰু আপোনালোক সকলোৱে নিশ্চয় জানে অম্বুবাচী মেলা কামাখ্যা মন্দিৰত প্ৰতি বছৰত পতা হয় আৰু হাজাৰ হাজাৰ ভক্ত ইয়াত আহি ভিৰ কৰে বহুত দূৰ দূৰণিৰ পৰা। গতিকে মই আপোনালোকক গোটেইবোৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আপোনালোকে গোটেই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু গোটেইখিনি মই ভালদৰে দেখুৱাম। আৰু ইয়াত ধুনীয়া মেলাও হ'বলৈ গৈ আছে। আপোনালোকে নিশ্চয় মানুহ দেখিছে, হাজাৰ হাজাৰ মানুহ। এতিয়া মই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টি চাব শেষলৈ। এতিয়া মেইন গেটখনেৰে সোমাই আহিলোঁ আৰু বাকীবোৰ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিম। মই গৈ আছোঁ এতিয়া মন্দিৰৰ ভিতৰলৈ খোজকাঢ়ি। আজি বহুত বেছি ৰ'দ, গতিকে কেনেকৈ কি কৰিব পাৰোঁ নাজানো আৰু একেবাৰে অৱস্থা বেয়া, কাৰণ তলৰ পৰা একেবাৰে গাড়ী সোমাব দিয়া নাই মেইন গেটৰ পৰাই। গতিকে কি হয় কি নহয় আৰু নাজানো, গৈ আছোঁ আৰু আপোনালোকে মানুহ নিশ্চয় দেখিছে তলৰ পৰাই এইখিনিতেই ইমানখিনি মানুহ আৰু গোটেই ঠাইত কেনেকুৱা যে মানুহ আহিছে। আৰু এয়া হৈছে স্বাস্থ্য শিবিৰ আৰু তেনেকৈ গোটেই ওপৰলৈকে গৈ থাকিম। মোৰ লগত আপোনালোকেও আহি থাকক আৰু মই এইবোৰ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া অম্বুবাচী মেলালৈ স্বাগতম, ডাঙৰকৈ ইয়াত লগাই থৈ দিয়া আছে। গতিকে মোৰ লগত আপোনালোকেও আহি থাকক। আৰু ইয়াত এনেকৈ ঠায়ে ঠায়ে মানুহবোৰ ৰেষ্ট কৰি আছে, কাৰণ বহুত ওপৰলৈকে উঠিব লাগিব। একেবাৰে তলৰ পৰা গাড়ী যোৱা নাই। আৰু এই মহাদেৱজনক দেখিছেনে নাই, আমাৰ শিৱ বাবা। গতিকে মই মেকআপ চাওকচোন, কি ধুনীয়া কিউট লাগিছে একেবাৰে। আৰু ৰাস্তাই ৰাস্তাই জুচ পানী এইবোৰ বিতৰণ কৰি আছে। হেল্ল' এভৰিৱান, খোজকাঢ়ি গৈ আছোঁ এতিয়া মন্দিৰৰ ওপৰলৈকে। আৰু কিমান দূৰ যাব লাগিব, ইমান ৰ'দ, যেনে তেনে গৈ আছোঁ আৰু উঠি দেখিছে নহয় আপোনালোকে কিমান হাজাৰ হাজাৰ মানুহ গোটেই ৰাস্তাত। গোটেইবোৰ ভালদৰে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু মই এতিয়া আহিছোঁ, আপোনালোকক ধুনীয়া প্ৰগ্ৰেম এটা কৰি আছিলে ৰাস্তাত, ভাবিছোঁ অকণমান দেখুৱাওঁ। এয়া আপোনালোকে নিশ্চয় দেখিছে, মেকআপ দেখি পেলাই নিশ্চয় আপোনালোকে গম পাইছে, ড্ৰেছ দেখি পেলাই। আৰু ইয়াত হয়, আপোনালোকে ঠিকেই ভাবিছে। আৰু ইয়াত মাইল এখন চলি আছে, অৰ্থাৎ মোকাবিলয়। আৰু এইবাৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ থীম হৈছে স্বচ্ছতা, আৰু তাৰ ওপৰত ইহঁতে এখন মোকাবিলয় এখন কৰিছে আৰু ধুনীয়াকৈ কৰিছে। আপোনালোকে অকণমান মন দি চাওকচোন, নিশ্চয় আপোনালোকে বুজিব পাৰিব সিহঁতে কি দেখুৱাব বিচাৰিছে। আৰু সকলোৱে নিশ্চয় জানে খুব ধুনীয়াকৈ সিহঁতে কৰিছে। খাই বৈ আমি প্লাষ্টিকৰ বটলবিলাক বাহিৰত খাই থাকোঁ, ক'ল্ড ড্ৰিংকছ খাই হওক, পানী বটল খাই পেলাই প্লাষ্টিকৰ বটল যিখিনিতে পেলাই দিওঁ, আৰু সেইবিলাকৰ পৰা হয়তো লেতেৰা হয়। আৰু প্লাষ্টিক কিমান আমাৰ প্ৰকৃতিৰ কাৰণে কিমান হানিকাৰক সেইটো হয়তো সকলোৱে জানে। আৰু সেইটোৱে সিহঁতে বুজাবলৈ চেষ্টা কৰি আছে, যেন সকলোৱে য'তে ত'তে জাবৰ জোঁথৰ নেপেলাই, চাফ চিকুণ কৰি ৰাখি কমিউনিটি হেল্থ কৰি আছে। স্বাস্থ্য পৰীক্ষা শিবিৰৰ পৰা আপোনালোকে দেখিছে জুচ দিছে চব দৰ্শনাৰ্থীৰ কাৰণে। কিবা কিবি খাই গৈ আছোঁ আৰু ৰাস্তাই ৰাস্তাই। ছাতি লৈ খোজকাঢ়ি গৈ আছোঁ। ইমান ৰ'দ, একেবাৰে
জানেই দিনত কেনেকুৱা অৱস্থা, তাতে খোজকাঢ়ি কাঢ়ি ইমান ৰ'দত ওপৰলৈকে উঠি যোৱাটো একেবাৰে সহজ নহয়। মই তথাপিও কিমানখিনি পাৰোঁ খোজকাঢ়ি ওপৰলৈকে গৈ আছোঁ আৰু লগতে আপোনালোককো লগত লৈ গৈ আছোঁ। ভিডিঅ' অকণমান বনাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব। আৰু মানুহৰ কিমান বেছি ভিৰ সেইটো আৰু ক'বলগীয়া নাই। আৰু গোটেই ৰাস্তাত মেলা চলি আছে আৰু সেইবোৰ মই ভিডিঅ'টিৰ শেষত আপোনালোকক দেখুৱাম। প্ৰথমতে মই গৈ লওঁ, সেৱা কৰি লওঁ। তাতেই লঘনে থাকি পেলাই ইমান দূৰ ওপৰলৈকে খোজকাঢ়ি যোৱাটো আৰু ৰ'দত ইভিনিং টাইমত হ'লে বেলেগ কথা, ইমান ৰ'দত যোৱাটো খুবেই কষ্টকৰ। আৰু ইয়াত দৰ্শনাৰ্থীৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা কৰি আছিলে। তাত আপোনালোকে গ'লে মাৰ প্ৰসাদ খাব পাৰিব। মই এতিয়া অকণমান ৰেষ্ট কৰিবলৈ লৈছোঁ। খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে, তো অকণমান ৰেষ্ট কৰিছোঁ। মানুহ চাওক, অলপ পিছত আৰু দেখুৱাই থাকিম, চাই থাকিব। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গ'লোঁ খোজকাঢ়ি কাঢ়ি মৰি গ'লোঁ আজি। তাতে ইমান ৰ'দ, যিয়ে আহিছে গম পাইছে আৰু কি অৱস্থা হৈছে। তথাপিও কথা নাই, মন্দিৰলৈ আহিছোঁ যেতিয়া। ইমান ৰ'দত বহুত কষ্ট হৈছে ভিডিঅ' বনোৱাত। আজি মই যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। পিছত মই আৰু এদিন ভালদৰে আহি পেলাই খুব ভালদৰে ভিডিঅ'টি বনাই মই আপোনালোকক ভিডিঅ'টো ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। আজিতো খুব বেছি মানুহ, ইমান ভিৰ, গতিকে মই যেনেকৈ পাৰোঁ অকণমান আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি পাৰা নাই আৰু হ'ব ওপৰলৈ যাবলৈ, আৰু বহি লৈছোঁ। নোৱাৰি আৰু। এয়া চাওকচোন কিমান মানুহ গৈ আছে। মই অকণমান সময় বহি ৰেষ্ট কৰিছোঁ আৰু ৰেষ্ট কৰি পেলাই হাই ফ্ৰেণ্ড, মন্দিৰত পূজা কৰি আহি গ'লোঁ আৰু সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। অকল অহা যোৱাখিনি দেখুৱালোঁ। এতিয়া ঘূৰি আহি আধা ৰাস্তাত ৰখি আছোঁ, একেবাৰে অৱস্থা নাই। ইমান গৰম তাতে, আৰু দেখি নিশ্চয় আপোনালোকে গমেই পাইছে। দেখি নিশ্চয় গমেই পাইছে, অৱস্থা নাই। পিছত মই এদিন মন্দিৰত আহি পেলাই ভালদৰে আপোনালোকক গোটেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে মেলা, অম্বুবাচী মেলাৰ এয়া ৰাস্তাৰ ওচৰত ফুটপাথত ঢেৰ দোকান আহিছে। মই গোটেইসমূহ ভালদৰে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। সকলো ধৰণৰ দোকান ইয়াত আপোনালোকে পাব, আৰু বহুত কম কম দামতে বস্তুবোৰ দি আছে। আপোনালোকে বেগ, কাপোৰ, চেণ্ডেল, এইবোৰ টেডি বিয়াৰ চবৰ লগতে পূজাৰ সামগ্ৰীও খুব আপোনালোকে সকলো ধৰণৰ পূজাৰ সামগ্ৰী ইয়াতে এই মেলাখনত আপোনালোকে পাব। আৰু লগতে বহুত ধৰণৰ গ্ৰহৰত্ন আপোনালোকে ইয়াত পাব। বহুত ধৰণৰ বস্তু কিবাকিবি দেখিছোঁ, যিবোৰ আগতে দেখাই নাছিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টি চাই ভাল পালে, আৰু এনেকৈ আপোনালোকে চাই যাব। মই মেলাতনো কি বস্তু পায় আপোনালোকক অকণমান দেখুৱাইছোঁ। মই তো প্ৰায়খিনি মই ভিডিঅ' কৰিছোঁ, তথাপিও আৰু বহুত আছে। মই এইখিনি অকণমান ঘূৰি আহোঁতে ভিডিঅ' কৰিছোঁ আপোনালোকক দেখুৱাবলৈ। আৰু কামাখ্যা মাৰ খুব ধুনীয়া ধুনীয়া ফটো ইয়াত আপোনালোকে পাব কিনিবলৈ। আৰু এইবোৰ ফুটপাথত যে দোকানবোৰ বহিছে, চব 10-20 টকা, 50 টকা, 100 টকাত খুব ধুনীয়া ধুনীয়া বস্তুবোৰ আপোনালোকে পাব। আৰু গতিকে যিয়ে অহা নাই তেওঁলোকে আহক আৰু
মই যেতিয়ালৈকে ভিডিঅ'টি আপলোড কৰিম তেতিয়ালৈকে হয়তো অম্বুবাচী ফিনিছেই হ'ব মেলা। তথাপিও কৈছোঁ আৰু এইবাৰ আহিব নোৱাৰিলেও অহা বছৰ আহিব। আৰু মোৰ আজিৰ ভিডিঅ'টিত মই আপোনালোকক গোটেইখিনি মন্দিৰৰ ভিতৰৰ ফালে গৈ মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ। তাৰে কাৰণে মই খুবেই দুখিত, কাৰণ ওপৰত ইমানেই বেছি ভাগৰ লাগি গৈছিলে খোজকাঢ়ি ইমান দূৰত উঠি যোৱাৰ পিছত মোৰ আৰু ভিডিঅ' কৰিবলৈ ধৈৰ্য নাথাকিলে। পিছত মই এদিন আহি পেলাই আকৌ খুব ধুনীয়াকৈ ভিডিঅ' বনাম আমাৰ মহাদেৱ বাবা, আৰু মই নিশ্চয় আপোনালোকৰ ভিডিঅ'টি আপোনালোকৰ মাজত আগবঢ়াম। আৰু পিছত সকলোৰে কুশল মংগল কামনা কৰি মই আজিৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিম। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পিছত আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে। এতিয়া মই আৰু এটা মন্দিৰত আহিছোঁ। এইটো মন্দিৰত গৈ পেলাই অকণমান সেৱা হৈ পেলাই মই যাম। আৰু এইটো মন্দিৰবোৰ যিহেতু বন্ধ অম্বুবাচীৰ সময়ত, গোটেইবোৰ বাহিৰতে সেৱা কৰিবলগীয়া হৈ আছে। আৰু মই এতিয়া আহি পালোঁ, অকণমান বাহিৰৰ পৰাই সেৱা কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে ছাইডত কি আছে, চব সাধু পুৰুষসকল চব ওচৰত শুই আছে। মই এতিয়া তললৈ আহিছোঁ, এতিয়া আৰু লাহেকৈ ওলাই যাম। আপোনালোকে নিশ্চয় দেখিছে, মানুহ দেখিছে ইয়াতে কেনেকুৱা ভিৰ মানুহৰ। আপোনালোকে সংখ্যাবোৰ চাওকচোন, চব 100 পিছত এইবোৰ চেল কৰি আছে। মানুহ পূজাৰ সামগ্ৰীখন মেলাত পাব, গতিকে